হেল্ল' গাইজ, গ্ৰামক চিডং নমস্কাৰ। আপোনালোক সকলোকে আশা কৰোঁ আপোনালোক সকলোৰে নিশ্চয় ভাল আৰু মোৰো নিশ্চয় ভাল। পোনপ্ৰথমে মমি ব্লগ এণ্ড কিট চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি এঠাইত যাব ওলাইছোঁ, মানে সাপ্তাহিক বজাৰ এখনলৈ। আৰু আজি বুধবাৰ, তো বুধবাৰে ইয়াত দেৰগাঁৱত সাপ্তাহিক বজাৰ বহে বুধবাৰে। তো আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ আমাৰ বজাৰখনো কেনেকুৱা। আৰু আগতে মই তেনেকৈ যোৱা নাই ইমানকৈ, মানে গৈছোঁ বহুতবাৰেই গৈছোঁ, মানে একদম আগতে মানে বিয়া নোহোৱাৰ আগত আহি পোৱা নাই ইয়াত বজাৰখনত। এতিয়া যিহেতু ইয়াৰ মই স্থায়ী বাসিন্দা হয় দেৰগাঁৱৰ, তো যাবতো লাগিবই আৰু কিবা কিবি বস্তু দৰকাৰ হ'লে। আৰু তাত সকলোখিনি বস্তুৱেই পোৱা যায় বজাৰখনত, শাক পাচলিৰ পৰা ধৰি ঘৰুৱা বস্তু, কাপোৰ কানিৰ পৰা আদি কৰি বহুত বস্তুৱেই, মানে সকলো বস্তুৱেই পোৱা যায় আৰু তাত বজাৰখনত। তো আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ বজাৰখন। আৰু বহুত কম দামতে পোৱা যায় বজাৰখনত বস্তু। আৰু যিসকলে বজাৰ কৰে তাততো সকলোৱে গম পায় আৰু তাৰ দাম কেনেকুৱা, কি ধৰণৰ বস্তুবিলাকৰ। তো অলপ হ'লেও মানে বেলেগ বজাৰতকৈ বা স্থায়ী দোকানতকৈ মানে বজাৰৰ সাপ্তাহিক বজাৰখনৰ বস্তু বা শাক পাচলি এনেকৈ দামটো অলপমান কম হয়। তো দেখুৱাওঁ আপোনালোককো বজাৰখন কেনেকুৱা, আমাৰ দেৰগাঁৱৰ সাপ্তাহিক বজাৰখন বুধবৰীয়া। তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আৰু এতিয়া ওলাই আহিলোঁ ৰাস্তালৈ, আৰু ডাইৰেক্ট এতিয়া আমি উঠিম ৰিক্সাত, যিহেতু অলপমান দূৰ আছে। দেৰগাঁও থাৰ্ড গেট বুলি কয়, সেইডোখৰত আছে ট্ৰেইনিং চেণ্টাৰৰ ওচৰত বজাৰখন। হেল্ল' গাইজ, মই এতিয়া অলপ আগত বজাৰৰ পৰা আহি পাইছোঁহি। আৰু বজাৰৰ পৰা কি আনিলোঁ আপোনালোক দেখাওঁ এতিয়া। মানে কি আনিলোঁ মানে শাক পাচলি বজাৰটোতো এক্সট্ৰাই, আৰু মই কেইটামান বস্তু আনিছোঁ। এয়া চুৱেটাৰ, বহুত ধুনীয়া চুৱেটাৰ এয়া, একেবাৰে কম দামত, দামটো বাৰু নকওঁ বাৰু মই, একেবাৰে বহুত ধুনীয়া চুৱেটাৰ এইবোৰ। আৰু এটা এইটো দেখাওঁ আপোনালোকক, সেইটো মানে পাতলা হয়, কম ঠাণ্ডাত পিন্ধিবৰ কাৰণে, আৰু কুৰ্তি চুৰ্তি হওক বা স্পৰ্টিঙৰ ওপৰত পিন্ধিবলৈ খুবেই ভাল। ব্লেক এণ্ড হোৱাইটৰ এইটো। আৰু এটা এইটো ক্ৰীম কালাৰ, এনেকৈ মণি টাইপ আছে, সৰু সৰু এনেকুৱা। একেবাৰে কম দামত দেই। আৰু বেটীৰ কাৰণে এটা আনিছোঁ জেকেট, কোট টাইপৰ এইটো। আৰু এইফালে চাইডফালে পকেট আছে, আৰু পকেট থকা বিচাৰি থাকে আমাৰ বেটী। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইটো একেবাৰে কম দামত আনিছোঁ দেই, দামটো বাৰু নকওঁ এতিয়া। আৰু এটা মই আনিছোঁ ব্লেজাৰ, এনেকুৱা পিন্ধি দেখাই দিছোঁ বাৰু। দীঘল আছে বাৰু। দীঘল আছে ইমান। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।
যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি অল কৰি দিব তো ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব মোৰ তো আজিলৈ বাই বাই পুনৰ লগ পাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে